নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে ৰাজু ৰোষ্টাৰ। তো গাইজ, মই যিহেতু বৰষুণ বতৰৰ কাৰণে ইউটিউবত ৰোজ ভিডিঅ' দিবই পৰা নাই। সেইকাৰণে মই যিহেতু এটা ইউটিউবত পষ্ট কৰিছিলোঁ, মোক যদি কোনোবাই কিবা সুধিব লগা আছে সুধিব পৰা বুলি, তেতিয়া কিছুমানে মোৰ প্ৰশ্নৰ উত্তৰসমূহ দিলে। উত্তৰসমূহৰ ৰিপ্লাই দিম বুলি আজি ওলাই আহিছোঁ। তো গাইজ, পলম নকৰি ফালে ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আগবাঢ়ো। ফাৰ্ষ্ট কুৱেশ্যনটো কৰিছে বিজু বৰুৱা, GF আছেনে নাই? মোৰ ক'বলৈ গ'লে বৰ্তমান GF নাই, আৰু এতিয়াই বয়সো হোৱা নাই GF চাবলৈ। লাহে ধীৰে চাম। তো গাইজ, এইবাৰ 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। দীপা কলিতা হবা কি? মোৰ ভৱিষ্যত এজন ডাঙৰ ইউটিউবাৰ হ'ব মন যায়। ইনকাম কিমান? মই বৰ্তমান ইউটিউবৰ পৰা এটকাও নাপাওঁ। GFৰ নাম কি? GF মই ক'লোৱে মোৰ GF নাই। ৰিপ্লাই দিবা বুলি আশা থাকে। থেংক ইউ কমেণ্ট কৰাৰ বাবে। আৰু দীপা কলিতাই আৰু এটা প্ৰশ্ন কৰিছে, ভাই তুমি কিমান ক্লাছ পঢ়ি আছা? মই বৰ্তমান ক্লাছ 10ত পঢ়ি আছোঁ। থেংক ইউ, লাভ ইউ কমেণ্ট কৰাৰ বাবে। তো গাইজ, 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। দিগান্ত কুমাৰ নাথ, ভাই ঘৰ ক'ত? মোৰ ঘৰ ডিষ্ট্ৰিক্ট ওদালগুৰি। আমাৰ গাঁওখনৰ নাম হৈছে আমজলি। থেংক ইউ, লাভ ইউ কমেণ্ট কৰাৰ বাবে। ভিডিঅ'বোৰ চাই যাবা। তো গাইজ, 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শংকৰ কৰ্মী, নাইচ ব্ৰো, থেংক ইউ, লাভ ইউ কমেণ্ট কৰাৰ বাবে। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। NL গেমিং, GFৰ নেম? মোৰ GF বৰ্তমান এজনীও নাই। লাহে ধীৰে চাম, গোটেই নাচাওঁ, বয়সো হোৱা নাই, ক'লোৱে আগতে। থেংক ইউ ব্ৰ কমেণ্ট কৰাৰ বাবে, লাভ ইউ। 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। পাৱাৰ অফ এছাম, বিয়া কেতিয়া পাতিম? মই এতিয়া বিয়াৰ কথা ভবাই নাই, লাহে ধীৰে ভাবিম। হবা কি? এজন ডাঙৰ ইউটিউবাৰ হ'ব মন যায়, আপোনালোকে যদি ছাপোৰ্ট কৰে। GF কোন? মোৰ বৰ্তমান GF এজনীও নাই। কোন ক্লাছত পঢ়ি আছা? মই বৰ্তমান ক'লোৱে আগতেও, ক্লাছ 10ত পঢ়ি আছোঁ। ফুল নেম ৰাজু মেধি। ইনকাম কিমান? মোৰ বৰ্তমান ইনকাম 1 টকাও নাই, ইউটিউবৰ পৰা 1 টকাও নাপাওঁ। চেনেলটো খুলিছোঁহে লাহে ধীৰে। থেংক ইউ, লাভ ইউ সকলোকে কমেণ্ট কৰাৰ বাবে। থেংক ইউ। ৰোজ ভিডিঅ' অতি সোনকালে আহি আছে। দি আছোঁ ৰোজ ভিডিঅ', মজা ৰোজ ভিডিঅ' আহি আছে।